हाय गाइस नमस्कार मैं पूर्वी देखिছেনে एटु कि माছ হয় कमेन्ट কৰি জনাবচোন আৰু তথাপিও মই কৈ দিছো এটু ফুল মাছ হয় আৰু খিঙি শিঙৰা আৰু মিগা আমি খাবৰ কাৰণে তুৰা আৰু শিঙি কাটি লৈছো তাৰ লগত দিম amita কেৰাহী পাতি লৈছো देखिছেনে আৰু আমাৰ ধুনু আৰু মই এনে কোন দেখাই দিছি উৎপাত কৰি থকাৰ কাৰণে কেৰাহী দি ভাজি আছো আৰু কি চাইছা বেগত পইচা আছে নি লুটিয়াই দিছো ভজা হৈ গৈছে আশা কৰো আপোনালোক সকলোৰে ভালে আছে চাগে আমাৰো অলপ চলপ ভালে আৰু জলকীয়া শুকান জলকীয়া আৰু নহৰু কেইফুটামান দি দিছো আৰু amita দিছো লৰাই বগৰাই এটা পাছত ঢাকন দি অলপ সিজাম পানী দি দিছো ৰং নিমখ লগতে দিছো তাৰ পাছত ঢাকন মাৰি দিম সিজিবৰ বাবে জিৰা হৈ গৈছে জিৰা অলপ দি দিছো আগলৈকে ভিডিঅ'টো চাই দিবলৈ নাপাহৰিব ধন্যবাদ